ছোৱালী এজনীয়ে এদিন তাইৰ মাকক সুধিছিল, মা, মোৰ স্বাধীনতা ক'ত? মায়ে ক'লে, এতিয়া কিহৰ স্বাধীনতা? বিয়াৰ পাছত নিজৰ স্বামীৰ লগত য'ত মন যায় যাবা, স্বাধীনতাখিনি তাতে বুজি ল'বা। বিয়াৰ পাছত স্বামীক সুধিলে ছোৱালীজনীয়ে, আচ্ছা, আমাৰ ছোৱালীবোৰৰ কি স্বাধীনতা নাই? ইচ্ছা অনিচ্ছা বুলি একো নাই? তাৰ উত্তৰত স্বামীয়ে ক'লে, বিয়াৰ আগত যি কৰিছা কৰিছা, এতিয়া আৰু একো কৰিব নালাগে। মানুহে কি ক'ব? নিজৰ ল'ৰা ছোৱালীক ভালদৰে মানুহ কৰি তোলাৰ পিনে গুৰুত্ব দিয়া এতিয়া। তাৰ পাছত যি মন যায় কৰিবা। আজি তাইৰ ল'ৰাৰ 20 বছৰ হ'ল। সেয়ে নিজৰ ল'ৰাটোকে সুধিলে, আচ্ছা বাবু, আমাৰ মাবোৰৰ কি স্বাধীনতা বুলি একো নাই নেকি? তেতিয়া ল'ৰাই উত্তৰত ক'লে, এতিয়াও কি তোমাৰ সেই বয়স আছে নেকি যে যি মন যায় কৰিবা? বহুত কৰিলে জীৱনত, এতিয়া আমাৰ নিচিনাকৈ চলিবলৈ চেষ্টা কৰা। আপুনি জানেনে, ছোৱালী মানুহৰ স্বাধীনতা বুলি একো নাথাকে। নিজৰ বুলিবলৈ ঘৰ এখনো নাথাকে। মানি লওঁতে লওঁতে এসময়ত নিজৰ জীৱনটোৰ পৰাও বিদায় লয়, কিন্তু স্বাধীনতাৰ মুখ দেখা নাপায়। ধন্যবাদ।